নমস্কাৰ মই বিকাশ পেদী আৰু সকলোকে স্বাগতম জনাইছোঁ আসাম অল মিক্সচাৰ ইউটিউব চেনেলত। হয় সাম্প্ৰতিক সময়ত বনভোজৰ বতৰ চলি আছে আৰু আমি কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ তৰফৰ পৰা আমি খুব জনপ্ৰিয় ঠাইত পিকনিক খাবলৈ আমি গৈ আছোঁ। তো বলক আমি কোন ঠাইত গৈ আছোঁ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি মই দেখুৱাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে পলম নকৰি বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। বিদ্যালয়ৰ ইতিহাস বিভাগৰ তৰফৰ পৰা অসমৰ খুব জনপ্ৰিয় ঠাই কাকচাং বনভোজ খাবলৈ গৈ আছোঁ। তো আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম যি কাকচাঙৰ যি বিখ্যাত জলপ্ৰপাত। তো আজিৰ যাত্ৰাৰ যি লক্ষ্যস্থান সেই লক্ষ্যস্থানত উপনীত হ'বলৈ বহু সময় বাকী আছে। সেয়েহে আপোনালোকক আমি গৈ থকাৰ মুহূৰ্তত ৰাস্তাৰ কাষে কাষে যি বিভিন্ন প্ৰজাতিৰ প্ৰাণীয়ে ঘাঁহ খাই আছে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। হয় আপোনালোকে নিজৰ মোবাইল স্ক্ৰীণত স্পষ্টকৈ প্ৰত্যক্ষ কৰি আছে। তো আপোনালোকক প্ৰতিশ্ৰুতি দিয়া মৰ্মে মই ফাইনেলি আহি উপস্থিত হৈছেহি কাকচাং জলপ্ৰপাতৰ যি বনভোজস্থলী সেই বনভোজস্থলীত আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কাকচাঙৰ যি বিখ্যাত জলপ্ৰপাত সেই জলপ্ৰপাতৰ সকলো দৃশ্যটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, ঠিক আছে। জলপ্ৰপাতলৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ, তো সকলোৱে চাই থাকিব যিহেতু আমাৰ যাত্ৰা আৰম্ভ হৈছে। তো আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব। তো আমি বলকচোন আমি যাত্ৰা অব্যাহত ৰাখোঁ। যেতিয়ালৈকে আমাৰ যি লক্ষ্য সেই লক্ষ্যত উপনীত নহওঁ তেতিয়ালৈকে আমাৰ যাত্ৰা অব্যাহত থাকিব, ঠিক আছে। মোবাইল স্ক্ৰীণত স্পষ্টকৈ প্ৰত্যক্ষ কৰি আছে যিহেতু কাকচাং জলপ্ৰপাতৰ বাবে বিখ্যাত, সেয়েহে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ আহে। সেয়েহে আপোনালোকে চাব পাৰে নিজৰ মোবাইল স্ক্ৰীণত স্পষ্ট ৰূপত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে তেওঁলোকে জলপ্ৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ আৰু তেওঁলোকে বনভোজ খাবলৈ আহিছে। তো দেখা পাইছে আপোনালোকে নিশ্চয়কৈ চাব পাৰে, চাওক নিজৰ মোবাইল স্ক্ৰীণত স্পষ্টকৈ। ৰাস্তাৰ মাজমজিয়াত আৰু আমাৰ যেতিয়ালৈকে লক্ষ্যত উপনীত নহওঁ তেতিয়ালৈকে আমাৰ যাত্ৰা অব্যাহত থাকিব। তো আমাৰ লগত যাত্ৰা কৰি আছে কোন কোন আপোনালোকে চাব পাৰে, চাওক। তো বলক আমাৰ যাত্ৰা অব্যাহত ৰাখোঁ যিহেতু প্লিজ গাইজ মোৰ চেনেলটো উপনীত হোৱাই নাই। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো যিহেতু আমাৰ লক্ষ্য স্থানত উপনীত হ'বলৈ আৰু বহুত দূৰ। আপোনালোকক প্ৰতিশ্ৰুতি দিয়া মৰ্মে মই ফাইনেলি আহি উপস্থিত হৈছোঁহি কাকচাং জলপ্ৰপাতৰ ওচৰত। তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিদৰে ওপৰৰ পৰা তললৈ পানী পৰি আছে। তো আপোনালোকক সকলোবোৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই থাকিব, ঠিক আছে। আপোনালোকে মোৰ পিছত কিদৰে জলপ্ৰপাত ওপৰৰ পৰা পৰি আছে আপোনালোকে চাব পাৰে, চাওক। নিশ্চয়কৈ নিজৰ মোবাইল স্ক্ৰীণত স্পষ্টকৈ প্ৰত্যক্ষ কৰি আছে কাকচাঙৰ যি জলপ্ৰপাতৰ দৃশ্য আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আপোনালোকে চাই কেনে পাইছে তো আপোনালোকৰ বাবে কমেণ্ট ছেকশ্যন অন কৰা হৈছে। তো আপোনালোকৰ বহুমূলীয়া প্ৰতিক্ৰিয়া কমেণ্ট ছেকশ্যনত গৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পাৰে, ঠিক আছে। তো আপোনালোকে চাব পাৰে, চাওক আপোনালোকে কিদৰে ওপৰৰ পৰা পানী পৰি আছে। তো এই দৃশ্য চাবলৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ দেশী বিদেশী পৰ্যটকে ইয়ালৈ সমাগম হৈ যাব পাৰিলে ভালে আছিল যে কেনেকৈ বা যায়। কেনেকুৱা লাগিছে আজি ছবিটো চাই? ভাল লাগিছে। পাপুমণি আছে, তো পাপুমণিৰ পৰা মই জানিবলৈ চেষ্টা কৰিম যিহেতু তুমি আজি কাকচাং জলপ্ৰপাতৰ দৃশ্য চালা। তো তোমাক আজি কেনেকুৱা লাগিছে? কি ক'ম আৰু বহুত বেছিয়ে ভাল লাগিছে, একদম ক'ব ভাষা নাই। আৰু যদি আপোনালোকে অহা নাই আহি চাব পাৰে নিশ্চয়কৈ। আৰু যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকলৈ আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁলোকে আহক কাকচাং জলপ্ৰপাতৰ দৃশ্য উপভোগ কৰিবলৈ। যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰ দ্বাৰা ভৰপূৰ এখন প্ৰাকৃতিকময় পৰিৱেশ, সেয়েহে সকলোৱে প্ৰাকৃতিকময় পৰিৱেশ উপভোগ কৰক, ভাল লাগিব নিশ্চয়কৈ, নহয় জানো। যদি মই সহজ সৰল শব্দ প্ৰয়োগেৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ
কাকচাং জলপ্ৰপাতৰ দৃশ্য তো আপোনালোকৰ বাবে কমেণ্ট ছেকশ্যন অন কৰা হৈছে তো আপোনালোকৰ বহুমূলীয় কমেণ্ট ছেকশ্যনত গৈ জনাব পাৰিব ঠিক আছে তো আজি দৃশ্যটো উপভোগ কৰি কেনেকুৱা লাগিলে তো আপোনালোকে জনাব তো আমাৰ যিটো লক্ষ্য আছিল সেই লক্ষ্যত আমি উপনীত হৈ আমি কি কয় আমি ঘৰলৈ অগ্ৰসৰ হৈছোঁ বলক